কণবিলাহী পাতত দিবৰ বাবে মই কেইডালমান কচু থুৰ লৈছোঁ, সৰু সৰু অলপ কচু থুৰ লৈছোঁ, কেইটামান কণবিলাহী লৈছোঁ, 4 ফুটা নহৰু লৈছোঁ আৰু মই ইয়াক এনেকৈ গোটা গুটিকৈ ব্যৱহাৰ কৰিম নহৰু কেইফুটা আৰু 2টা কেঁচা জলকীয়া লৈছোঁ আৰু মই এই গোটেইখিনি মই চিলভাৰ ফইলত পাতত দিম। কলপাতৰ অভাৱৰ কাৰণে মই চিলভাৰ ফইল ব্যৱহাৰ কৰিম। আপোনালোকৰ ওচৰত কলপাত থাকিলে কলপাতত দিব। চিলভাৰ ফইলত পাতত দিলেও টেষ্টটো একেটাই থাকিব পাতত দিয়া, কিন্তু আপোনালোকে কলপাতৰ গুণটো নাপাব। তেতিয়াহ'লে আহকচোন আজি এই ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এতিয়া মই এই কচু থুৰখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াত এই চিলভাৰ ফইল এখন লৈছোঁ, তাত এইখিনি দি দিম। নহৰু 4 ফুটা দিছোঁ আৰু কেঁচা জলকীয়া 2টা এনেকৈ দি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে মেৰিয়াম। সেইখিনি এতিয়া আৰু এখন ফইল পেপাৰ দি এইখিনি মেৰিয়াই দিম। এতিয়া আৰু এখন ফইল পেপাৰ লৈ লৈছোঁ, এইটো এনেকৈ তললৈ দি আকৌ মেৰিয়াই ল'ম। এইটো হৈ গৈছে। এতিয়া আমি এখন টাৱা পাতি লৈছোঁ গেছত আৰু টাৱাখন অকণমান গৰম হ'লে এই টোপোলাটো আমি এনেকৈ টাৱাখনৰ ওপৰত দি দিম আৰু কিবা এটা ঢাক মাৰি দিম। এনেকৈ ঢাকি দিম 5 মিনিটৰ কাৰণে, এনেকৈ ঢাকি ৰাখিম। এতিয়া 5 মিনিট হৈ গৈছে। এতিয়া আমি এইটো উদঙাই আকৌ লুটিয়াই দিব লাগিব। আৰু গেছটো পাতত দিলে সদায় ল' ফ্লেম কৰি ৰাখিব। এইটো আকৌ 5 মিনিটৰ পিছত ইলুটি দি দিম। এতিয়া মই আকৌ 5 মিনিটৰ কাৰণে এইটো ঢাকি দিছোঁ। এইখিনি এতিয়া মই গেছটো অফ কৰি দিম আৰু এইটো উদঙাই চাম হ'লনে। আৰু 20 মিনিটতে হৈ যায় কচু আৰু কণবিলাহী পাতত দিয়া। এয়া মোৰ 20 মিনিট হৈ গ'ল আৰু মই 5 মিনিটকৈ দুবাৰ ইলুটি কৰি দিলোঁ। আৰু 20 মিনিটৰ পিছত এতিয়া মই গেছটো অফ কৰি দিম। মই টাৱাখনৰ পৰা নমাই মই থাল এখনত উলিয়াই লৈছোঁ। এতিয়া খুলিম। এয়া বহুত গৰম হৈ আছে। এইখিনি ধুনীয়াকৈ সিজি গৈছে চব। জলকীয়াকেইটা মই গোটাকৈ দিছিলোঁ যদিও ইমান ধুনীয়াকৈ সিজিছে। এতিয়া আমি এইখিনি বাতি এটাত উলিয়াই ল'ম। এতিয়া আমি এয়া বাতিটো উলিয়াই লৈছোঁ আৰু এতিয়া মই ইয়াত নেমু অকণমান চেপি দিম। নেমুকণে ইয়াৰ টেষ্টটো দুগুণ বঢ়াই পেলাই। এয়া নেমু অকণমান চেপি দিছোঁ আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ। এয়া আৰু অকণমান নিমখ দি দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে সানি ল'ম। হাতেৰে সানিব পাৰিব, কিন্তু ইয়াত জলকীয়া দিয়া আছে, সেইটো কাৰণে মই হাতেৰে সনা নাই। হাতেৰে সানিলে বেছি ভাল হয়। এইখিনি হৈ গৈছে। এয়া চাওক, হাতেৰে সানিলে বেছি ভাল হয়। মই চামুচে সনাৰ কাৰণে এনেকুৱা হৈ আছে। আপোনালোকে যদি এনেকৈ নাই খোৱা তেতিয়াহ'লে এবাৰ খাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেতিয়াহ'লে আজিলৈ আহোঁ।
এটা নতুন ৰেচিপিৰ সৈতে লগ পোৱাৰ আশাৰে